আজি হল 20 মে আৰু আজিৰ দিনটো কিন্তু তিনিটাকৈ গুৰুত্বপূৰ্ণ আপডেট মই আপোনালোকৰ বাবে লৈ আহিছো গতিকে এই আপডেট কেইটা কিন্তু অসমবাসীৰ বাবে খুবেই গুৰুত্বপূৰ্ণ চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনি লৈ লগতে বিনামূলীয়া বিদ্যুতৰ কিন্তু কিছুমান আপডেট আহি পৰিছে আপোনালোকে কেনেকৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ গতিকে ভিডিওটো কিন্তু আপোনালোকৰ বাবে ইম্পৰ্টেন্ট হ'বলৈ গৈছে আপোনালোকে এই ভিডিওটো সম্পূৰ্ণকৈ চালে এই তিনিটা আপডেট মই আপোনালোকক এই ভিডিওৰ মাধ্যমে জনাই দিম ওকে তো এতিয়া আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাওক লগতে ভিডিওটো ভাল পালে নিশ্চয় লাইক এটা কৰিব হেকত গৈ আৰু যদি ভাল পায় এনেকুৱা আপডেট পাব বিচাৰে তেনেকৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকে যদি ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ পিছত ভাল লাগে তেতিয়াহে তো এতিয়া ব্লগ আৰম্ভ কৰোঁ প্ৰথমটো আপডেট আপোনালোকৰ বাবে আছে ৰাজ্যত নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ শীঘ্ৰেই কৰক আবেদন এতিয়া চাওক আপোনালোকে অসমৰ যিসকল দুখীয়া পৰিয়ালৰ পৰা বিৰং কৰে বা যিসকল নেকি দুখীয়া পৰিয়ালে যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকলৰ বাবে কিন্তু আটাইতকৈ ভাল খবৰ যে অসম কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে আকৌ অসমৰ 15 লাখ পৰিয়ালক কি কৰা হ'ব নতুনকৈ চৰকাৰী ঘৰ দিয়া হ'ব আৰু ইয়াৰ বাবে কিন্তু অতি শীঘ্ৰে আবেদন প্ৰক্ৰিয়াও আৰম্ভ হ'ব গতিকে আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনেক্ষেত্ৰত আপোনালোকৰ বাবে কিন্তু এটা ভাল খবৰ আপোনালোকে আপোনালোকৰ নথিপত্ৰসমূহ ৰেডি কৰি ৰাখক যেনেকৈ আপোনালোকৰ আধাৰ কাৰ্ড বেংক একাউণ্ট আৰু হল ৰেচন কাৰ্ড এই তিনিটা ডকুমেণ্টছ আপোনালোকে ৰেডি কৰি ৰাখক যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব বিচাৰে আৰু অতি শীঘ্ৰে কিন্তু ইয়াৰে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আপোনালোকে দেখিবলৈ পাইছে মই আপোনালোকক দেখুৱাই দি আছো ইয়াৰ লগতে চাওক এটা হৈছে পকী ঘৰ সপোনৰ ঘৰ এতিয়া হ'ব এনেকৈ আৰ্থিক সাহায্য চৰকাৰ দিব অতি শীঘ্ৰে আৰু নিশ্চিত সুৰক্ষা সহজ আবেদন প্ৰক্ৰিয়া বিনামূলীয়া স্বচ্ছ অনলাইন মাধ্যমে ঘৰত বহি অনলাইন মাধ্যমে আপোনালোকে বিনামূলীয়াকৈ স্বচ্ছত আবেদন কৰিব বুলি কৈছে তো এতিয়া চাওক যিসকলে নেকি ইতিমধ্যে জেটিং কৰিছিল বা সেলফ সাৰ্ভে কৰিছিল সেইসকলৰ হৈ গ'ল এতিয়া আকৌ নতুনকৈ 15 লাখ মানুহক কিন্তু এই সুবিধা দিয়া হ'ব বুলি অসম চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰিছে আৰু এটা ভাল আপডেট আপোনালোকৰ বাবে অসমবাসীৰ বাবে আৰু সেয়া হ'ল যে বৰ্তমান সময়ত কিন্তু আপোনালোকে জানে বিদ্যুৎ বহুত পৰিমাণে খৰচ হয় আপোনালোকে যাতে বিদ্যুৎ ৰাহি হয় বা আপোনালোকৰ বিদ্যুৎ বিল দিব নালাগে তাৰ বাবে কিন্তু অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত এটা আপডেট বা আঁচনি লৈ আহিছে সেয়া হ'ল প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী আঁচনি বা বিনামূলীয়া বিজুলী যোজনা আৰু এই যোজনাৰ কাম কিন্তু ইতিমধ্যে কেইবাবছৰ ধৰি চলি আছে আৰু ইতিমধ্যে বহুত সংখ্যক মানুহে এই সুবিধা লৈছেও ইয়াতে কৈছে বিনামূলীয়া সৌৰশক্তিৰে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা এই আঁচনিৰ জৰিয়তে আপোনাৰ বিদ্যুৎ বিল হ'ব হ্ৰাস মূল্য বিশিষ্ট ইয়াতে চাওক প্ৰতি মাহে 300 ইউনিট বিনামূলীয়া বিদ্যুৎ আপোনালোকে পাব 73,000 পৰ্যন্ত চৰকাৰী সাহায্য কম সুদত ঋণ লাভ সহজ পঞ্জীয়ন প্ৰক্ৰিয়া ইয়াতে 78 কৈছে যদিও ইয়াতে কিন্তু আপোনালোকে টোটেল 1,32,000 টকাৰ সাবসিডি লাভ কৰিব এটা মানে যদি আপোনালোকৰ 3 ৱাটৰ সোলাৰ লয় তেনে ক্ষেত্ৰত আপোনাৰ টোটেল টকা জমা যাব আপোনাৰ 3,80,000 তাৰ পৰা 1,32,000 টকা ৰিটাৰ্ণ কৰে এতিয়া আপুনি যদি বিচাৰে আপোনালোকে গোটেইখিনি টকা নিদিয়াকৈ কিন্তু আপোনালোকে ফাইনান্সত ল'ব পাৰিব যদি আপোনালোকে ফাইনান্সত লয় তেনে ক্ষেত্ৰত আপোনালোকে মাহিলি 2,000 বা 1,800 টকা দিব লাগিব 3 বছৰ অৰ্থাৎ প্ৰায় আপোনালোকে 60,000 টকা আপোনালোকে কিস্তিত দিব লাগিব কিন্তু ইয়াৰ বিপৰীতে কিন্তু আপোনালোকৰ বিদ্যুৎটো সম্পূৰ্ণ ফ্ৰী হৈ যাব আৰু 3 বছৰ পিছতো কিন্তু আপোনালোকৰ এইটো ফ্ৰীয়ে থাকিব তো আপডেটটো আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াৰ পিছত আৰু এটা আপডেট মই আপোনালোকক জনাই দি আছো এতিয়া হেকৰ আপডেটটো আছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সকললৈ যদি আপোনালোকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে আটাইতকৈ ভাল খবৰ যে আপোনালোকে কিন্তু এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ জৰিয়তে মাহিলি 3,000 টকা লাভ কৰিবলৈ গৈছে এইটো এটা খুবেই গুৰুত্বপূৰ্ণ বা খুবেই ভাল খবৰ গতিকে আপোনালোকে যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত আপুনি ভিডিওটো শেষলৈ চাই থাকক এতিয়া কথা হ'ল যে আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে কেতিয়াৰ পৰা 3,000 টকা পাব বা কোনসকলে এই 3,000 টকাটো পাব এইটো এটা গুৰুত্বপূৰ্ণ বিষয় ওকে তো এতিয়া চাওক আপোনালোকে প্ৰথমতে জানিব লাগিব যে আপুনি অৰুণোদয় আঁচনিৰ বাবে যোগ্য হয় নে নহয় বা আপুনি টকাটো লাভ কৰিব নাই তো প্ৰথম কথাটো হ'ল যে অৰুণোদয় আঁচনিৰ টকা যে 3,000 টকা তাৰে কিন্তু এখন ফাইনাল লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে আপোনালোকে প্ৰয়োজন সাপেক্ষে সেই লিষ্টখন চাব পাৰে আৰু সেই লিষ্টখন কেনেকৈ চাব পাৰে সেই বিষয়ে মই ইতিমধ্যে ভিডিঅ' বনাই ৰাখিছোঁ আপোনালোকে সেই ভিডিঅ'টো চাই লিষ্টখন চেক কৰিব পাৰিব যে আপোনালোকৰ নাম সেইখন লিষ্টত অন্তৰ্ভুক্ত হৈছে নাই দেন আপোনালোকে আৰু এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ বাবে সেয়া হ'ল যে যিসকলে অৰুণোদয় আঁচনি হিতাধিকাৰী আছে সেইসকলে মে' মাহত অৰুণোদয় আঁচনিৰ টকা পাবনে নাই এইটো কিন্তু এটা খুবেই কুৱেশ্যন বা বহুতেই কৰি আছে তো সেইসকলক মই ক'ব বিচাৰোঁ যে আপোনালোকে মে' মাহত আপোনালোকে জুন মাহৰ পৰা কিন্তু অৰুণোদয় আঁচনিৰ জৰিয়তে 3,000 টকা পোৱা আৰম্ভ কৰিব তো ভিডিওটো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা ইম্পৰ্টেণ্ট আপডেটসমূহ পাই থাকিব